Hello friends, welcome back to my channel. I hope আপোনালোক সকলে ভালে আছে, ময়ো ভালে আছো আৰু আজিও মই আমাৰ ঘৰৰ পৰা ভিডিও কৰি আছো আৰু এতিয়া যাব ওলাইছো বিয়া খাবলৈ। বিয়া আছে কুকুৰমাৰা মানে ৰাজাপাৰা কুকুৰমাৰা বিউটি দুইমাৰীৰ বিয়া। সো বিয়াত যদি মই ভিডিও কৰিব পাৰো তো কৰিম, যদি নোৱাৰো তো উপায় নাই। আৰু পুৰণা ড্ৰেছ পিন্ধি ওলাইছো কাৰণ মোৰ ড্ৰেছো ৰেডিয়ে নহলে। সো লেটস গো, বিয়াত যাও। এতিয়া ৰখি আছে, ফটো চটো ক্লিক কৰিলো। সো লেটস গো বিয়াত। আৰু মই ভিডিও কৰা ইহঁতে মোক খুব হাঁহি আছে। তো আমি ইখন গাড়ীৰে গৈ আছো, ব্লু কালাৰ বাবাৰ ভিন্দিউৰ হয়। ভাৰ্বি ৰেডি হৈছে। বাবু ভাৰ্বি হাই ক। হাই বাবু হাই। চলো বেটি হাই ক। হাই 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 ক। হাই ক রেখে হাই হাই সঙ্গী হাই। লাইট আহি গৈছে। মেদিনী হাই না ফটো নয়, মই ভিডিও দিছো, ব্লগ দিওঁ। আমি ঘৰ আহি পালো আৰু এতিয়া বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে অকণ অকণ। তো সেই তাৰ আগতে আমি আহি পালো ঘৰ। বহুতে ভাল লাগিলে বিয়া খাই পেলাই। তাৰপিছত আৰু গাটো অকণমান বেয়া আছিলে, বাট তথাপি গৈ কেনে আহিলোঁ আৰু দেখা দি আহিলোঁ। চ' বিৰাটেই ভাল লাগিছে। তো এতিয়া আমি ফ্ৰেছ হ'ম। তো গুড নাইট, আকৌ লগ পাম। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু বহুত ৰ'দ, মই চাবই পৰা নাই। তো এতিয়া আমি যাম আমাৰ পুখুৰীত মাছ মাৰিবৰ কাৰণে। আৰু সেইটো কাৰণে মই এতিয়া জালখন ৰেডি কৰিম। এই পিছফালে অকণমান আধা ৰেডি কৰি থৈ দিছোঁ। আৰু এতিয়া মই মাছ মৰাটো দেখুৱাম। মাছ পাওঁ নে নাপাওঁ নাজানো, যিহেতু বহুত ঠাণ্ডা, বোকাৰ তলত সোমাই থাকে। তো চাওঁ গৈ পেলাই কিমান মাছ পাওঁ। আৰু জাল টনোৱা বহুত বছৰ হৈছে, কমেও 10-15 বছৰ। তো আজি হয়নে নহয় চাই লওঁ। জালখন হৈছে ৰেডি। প্ৰথমবাৰত হোৱা নাছিলে, ছেকেণ্ড বাৰত হৈ গ'ল। তো এতিয়া যাওঁ পুখুৰীত। লেটছ গো। পুখুৰীত আহিলো, জালটো দিছো, এতিয়া মাছ আহিব বাকী আছে। তো চাও মাছ আহে নাহে। মাছ চপিয়াইছে ইয়াৰ খিনিত। যুগ আছে নেকি? এইটো পাইছো নিচলা মাছ। মোবাইলতে মাতি মাতি একটু। তো এতিয়া এবাৰতে দুটা উঠিছে আৰু আমাৰ টোটেল হয় 3টা। আৰু অকণমান চাওঁ কেইটা পাওঁ। এতিয়া হৈ গ'ল, ভাগৰ লাগিলে। আৰু মাছ অকল 3টাই পালোঁ আৰু সৰু সৰু নিচলা মাছ পাইছোঁ। আৰু এতিয়া নোৱাৰোঁ, আৰু বহুত ঠাণ্ডা, ভিতৰত সোমাই আছে মাছবিলাক। তো এতিয়া যাওঁ আৰু নহ'ব আৰু। মিকি মিকি কাৰণ এতিয়া আমি ৰাস্তাত গৈ আছোঁ আৰু মই এতিয়া ফটো তুলিম ভণ্টিক। এই হালধীয়া পিন্ধি গৈ আছে কাৰণ নেচাৰেল ইয়াতে বেছি ভাল হ'ব। আমাৰ চিগুন বাৰীখন আছে যে, তাতে আমি এতিয়া ফটো তুলিম। বাইদেউ আছে, বাইদেউ ৰেডি হৈ আছে। প্ৰথমতে আমি ভণ্টিক তুলি ল'ম।
তাৰপিছত বাইদেউক উঠাম তো মই নুঠো মোৰ একদম মানে এৰা লাগিছে ওলাবৰ কাৰণে তো আজি মই কেমেৰামেন ভাল চাই জাগা চাই ইফালে 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 হ'ব লাগিব ইফালে অঁ তেতিয়াহে ইফালে এতিয়া ভণ্টিক তোলা হৈ গ'ল এতিয়া বাইদেউক তুলিম ৰেডি হৈ আছে ইফালে ফটো ছেশ্যনৰ কাৰণে ৰেডি 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 পুৰা পাটৰ পিন্ধি কিনে ওলাইছে আৰু এইজনী বড়ো ছোৱালী তালে অডিয়েন্স আছে আমাৰ ঢেৰ অডিয়েন্স আছে লাইনকে চাই আছে এতিয়া আকৌ ড্ৰেছ চেঞ্জ হৈছে আকৌ ৰেডি হৈ আছে গ'ল এতিয়া চবে জুম বান্ধিকে এনেদৰে ফটো চাই আছে নিজৰ নিজৰ বিলাক কমেণ্ট কৰি আছে কাৰ কেনেকুৱা হৈছে লাইনকে আমাৰ ফেমিলি বহি আছে আৰু বাচ্চা পাৰ্টি খাই আছে এতিয়া আমি চাহ খাম লগে ভাগে হ'ব খাই আছা কি খাই আছা চিপছ বাই বাই বাবু কান্দিছা গ'ল বা গ'ল নাপায় আহিব আহিব আৰু লগ পাম দে আমি ভণ্টিহঁতে গ'ল আজি আৰু মই ঘৰত অকলে হ'লো বেয়া লাগিলে এনেদৰে আমি মাজে সময়ে লগ ধৰি থাকোঁ ঘৰত আলহী খোৱাও হয় আৰু লগ ধৰাও হয় আৰু ইয়াৰ লগে লগে মই ভিডিঅ'টো আজি সামৰিছোঁ ৰ'বা হ'ব আকৌ আহিম নতুন এটা ব্লগ লৈ পেলাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব তো সদায় সুখী হৈ থাকিব আৰু হাঁহি থাকিব তাৰে কামনাৰে আজি বাই 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 দিয়া বাই বাই